বন্ধুসকল, দক্ষিণ আফ্ৰিকাৰ এটা আচৰিত দ্বীপ যিটোত সোমাই আছে বহুতো অন্ধকাৰ ইতিহাস আৰু বৰ্ণবৈষম্যৰ কথা। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি এই চেনেলত প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ উপকূলৰ ওচৰত অৱস্থিত এই দ্বীপটোৰ নাম ৰবেন দ্বীপ। এই ৰবেন দ্বীপটো চহকী অথচ প্ৰায় অন্ধকাৰ ইতিহাসৰ ঠাই। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যৰ যুগত নেলছন মেণ্ডেলাকে ধৰি ৰাজনৈতিক বন্দীসকলক ৰখা ঠাই হিচাপে ৰবেন দ্বীপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰি আহিছে। নেলছন মেণ্ডেলা ২৭ বছৰৰ ভিতৰত ১৮ বছৰ কাৰাগাৰত কটায় ৰবেন দ্বীপত। ২০ শতিকাৰ মাজভাগৰ পৰা ১৯৯৬ চনলৈকে এই দ্বীপটো মূলতঃ বৰ্ণবৈষম্যৰ বিৰোধী ৰাজনৈতিক বন্দীসকলৰ বাবে সৰ্বোচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কয়দীসকলক বলপূৰ্বক শ্ৰম আৰু ন্যূনতম ৰেচনকে ধৰি কঠোৰ পৰিস্থিতিৰ সন্মুখীন কৰোৱা হৈছিল। ৰবেন দ্বীপত ১৮৬৪ চনত নিৰ্মাণ কৰা এটা ঐতিহাসিক লাইট হাউচ আছে। ই কেপ অৱ গুড হোপৰ চাৰিওফালে যাত্ৰা কৰা জাহাজৰ বাবে এক গুৰুত্বপূৰ্ণ নেভিগেশ্যন পইণ্ট হিচাপে কাম কৰিছিল। দ্বীপটোৰ চাৰিওফালৰ পানী জাহাজ ধ্বংসৰ বাবে জনাজাত। অন্ধকাৰ ইতিহাস থকাৰ পিছতো ৰবেন দ্বীপ বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াত বিভিন্ন চৰাই প্ৰজাতি, চিল আৰু অন্যান্য সাগৰীয় জীৱ-জন্তুৰ বাসস্থান। দ্বীপটোক ইয়াৰ ঐতিহাসিক তাৎপৰ্য আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ দুয়োটাৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। কিছুমান প্ৰাক্তন কয়দী আৰু প্ৰহৰীয়ে দ্বীপটোত পেৰানৰ্মেল কাৰ্যকলাপৰ অভিজ্ঞতা লাভ কৰা বুলি দাবী কৰিছে। পূৰ্বৰ কাৰাগাৰৰ কোঠাবোৰত মাত আৰু খোজৰ শব্দ শুনা বুলিও জনা গৈছিল। এই কাহিনীবোৰে দ্বীপটোত ভূত-প্ৰেত থাকিব পাৰে বুলি ধাৰণা কৰাত অৰিহণা যোগাইছে। আজি ৰবেন দ্বীপ পৰ্যটনস্থলী আৰু সংগ্ৰহালয় হিচাপে পৰিগণিত হৈছে। দৰ্শনাৰ্থীসকলে গাইড ট্যুৰ কৰি ইয়াৰ ইতিহাসৰ বিষয়ে জানিব পাৰে, য'ত কাৰাগাৰৰ অৱস্থা আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজৰ বিষয়েও জানিব পাৰিব।